হেল্ল' গাইজ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি আমি ব্ৰিজ চাব যাওঁ, ফ্লাইঅভাৰখন যে মালিগাঁও ফ্লাইঅভাৰ অ'পেনিং কৰিছিলেহে, কেইদিনমান হ'ল বাৰু। মইহে যোৱা নাছিলোঁ। এয়া ভাবিলোঁ চাব যাওঁ, এয়া আহিছোঁ ইয়াতে আৰু স্পাইৰেল পটেটো খাব যাম। চাওঁ কিমান ভাইৰেল হৈ আছে স্পাইৰেল পটেটো এতিয়া, আগতেতো বহুত বেছিয়ে হ'ল। আমি সেইকাৰণে লাষ্টত গৈছোঁ। চাওঁ আৰু আপোনালোককো দেখাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ব্ৰিজখন চাওঁ ব'লক। গোটেই লাইটবিলাক জ্বলিলে বহুত ধুনীয়া লাগিব। এতিয়া আধা লাইট জ্বলি আছে, আধা লাইট নাই জ্বলা। তো এতিয়া আমি গৈ আছোঁ আৰু দীঘল আছে মানে ব্ৰিজখন, গৈ পোৱাই নাই মানে ঘূৰিবলৈ, সেইফালে যাবলৈ দূৰত, অলপমান দূৰত ঘূৰিব লাগে সেইকাৰণেও। আৰু ধুনীয়া, এতিয়ালৈকে ধুনীয়া পাইছোঁ। কেৱল মানুহবিলাকে বেয়া নকৰিলেই হ'ল, মানে তামোল এইবিলাক কিবাকিবি খাই কেনে থু পেলাই যে, তেতিয়া মানে বৰ বেয়া দেখি। এতিয়া নতুনকৈ কেইদিনমান ভালেই থাকিব, তাৰপিছত এইবিলাক পেলোৱা পেলি মানে চবৰে। আমি ঘূৰি কেনে আহিলোঁ। এতিয়া চাওকচোন, এইফালে আকৌ লাইট জ্বলি আছে ধুনীয়া, কালাৰফুল লাইটবিলাক, কিন্তু সেইফালে লাইট নাই, কিয় জানো। একে টাইমতে আমি আহি আছোঁ, সেইফালে লাইটবিলাক নাই জ্বলা, এইফালে ধুনীয়াকৈ জ্বলি আছে। আৰু ইয়া মানুহবিলাকে ফটো উঠি আছে। এতিয়া আমি গাড়ীখন ৰখাই কিনে মানে জাম কৰিব মন নাই আৰু গাড়ীখন। এতিয়া বাইকত আহিলে মানে ধুনীয়াকৈ ফটো চটো উঠিব পাৰি, কিন্তু গাড়ী ৰখাই কিনে বেয়াও লাগে তেনেকুৱা, সেইকাৰণে আমি নৰখিলোঁ। আৰু কেতিয়াবা আহিম বাৰু ফটো উঠিবলৈ বাইকত, মানে স্কুটিখন লৈ কিনে। আৰু এতিয়া চাওকচোন লাইটবিলাক সেয়াই আছিলে, ধুনীয়া লাগিছে। আপোনালোকে চাব আহিব, যোনে যোনে চাব অহা নাই, ওচৰত আছে। আৰু এইখন ফুট ব্ৰিজখন চাওকচোন, ইমান ধুনীয়া, ওচৰত গৈ কিনে হেৰি কৰিব পাৰিলে। আৰু এয়া স্পাইৰেল পটেটো আহিলোঁ। ভিৰ আগৰ নিচিনাই, মানে আগতে নাজানো বাৰু, কিন্তু ইমানেই ভিৰ হয় খাবই নাপালোঁ। মানে বহুত মানুহ ৰখিয়ে আছে, আৰু ওচৰতো মানে স্পাইৰেল পটেটো আছে, কিন্তু নাই, কিন্তু তাতে বহুত ভিৰ। আৰু চবৰে দোকানত খাব লাগে। মই মানে ৰখি আছিলোঁ, তো ভাবিলোঁ বেলেগতে খাই যাওঁ। বেটাই আমনি কৰিলে যে, সেইকাৰণে বেলেগতো নাখালোঁ। চবৰে মানে ইচ্ছা যায় ন, এওঁলোকে মানে ভাইৰেল হৈ গ'ল, সেইকাৰণে ভাবিলে এবাৰ লগ পাওঁ, খাওঁ, সেইকাৰণে খাব বিচাৰে আৰু মানুহবিলাকে। আমি দহি ফুচকা খাই গুচি আহিলোঁ। এইখিনি আছিলে ভিডিঅ', কেনেকুৱা লাগিলে জনাব।